সাংসদৰ নাম ক'ব খোজা নাই অসমৰ এজন সাংসদে 15 দিন ইছলামাবাদত থকাৰ তথ্য অসম চৰকাৰৰ হাতত আছে ৰাইজৰ চকুৰ পৰা আঁতৰি পাঞ্জাবৰ আটাৰী বৰ্ডাৰ পোষ্টেদি এমপি গৰাকী পাকিস্তানত গৈছিল গেটৰ আনপাৰে কোনে তেওঁক ৰিচিভ কৰিবৰ কাৰণে ৰখি আছিলে কিহৰ কাৰণে ইছলামাবাদ ইজ এ জাৰ্নি অফ লং জাৰ্নি ফ্ৰম আটাৰী কোনে তেওঁক ইছলামাবাদলৈকে লৈ গ'ল আৰু তাত কি কৰি আছিল এই বিষয়ে আমি জানিবৰ কাৰণে চেষ্টা কৰি আছো দ্বিতীয়তে সেই সময়ছোৱাতে তেখেতে নেপাললৈ গৈছিল আৰু সেই সময়ত নেপাল ISI যথেষ্ট এক্টিভিটি আছিলে নেপালত তেওঁৰ কোনো পাব্লিক এংগেজমেন্ট আমাৰ নটিছত নাছিলে হলিডেৰ কাৰণে গ'লে ইউজুৱেলি ফেমিলিৰ সৈতে যায় ইট ৱাজ এ ইণ্ডিভিজুৱেল ট্ৰিপ দুইটা ট্ৰিপৰ কিবা সম্পৰ্ক আছে নেকি তাকো আমি চাব চেষ্টা কৰিছো তৃতীয়তে তেখেতৰ পত্নী পাকিস্তানত কাম কৰিছিল তেখেত নতুন দিল্লীলৈ আহে আৰু আন এটা অনুষ্ঠানত যোগদান কৰে কিন্তু নতুন দিল্লীত কাম কৰি থকা অনুষ্ঠানটোৰ এনেকুৱা এটা অনুষ্ঠান যে তেওঁলোকলৈকে পাকিস্তানৰ পৰা প্ৰতি মাহে টকা আহে আৰু সংসদ গৰাকীৰ পত্নী সেই টকাৰে দৰমহা দিয়া এই গোটেইখিনি কথা ডকুমেণ্টছ বেংক একাউণ্টছ সকলো অসম পুলিচৰ হাতত আছে আৰু সংস্থাটোৰ পৰিচালকসকলক আমি যেতিয়া ইণ্টাৰোগেট কৰিছিলো তেওঁলোকে কৈছিলে যে এই ব্যক্তিগৰাকীক চাকৰিত লোৱাৰ আমাৰ কোনো প্ৰয়োজনীয়তা নাছিল সেইকাৰণে আমি কোনো টকা খৰচ কৰিব খোজা নাছিলো তেতিয়া পাকিস্তানৰ পৰা আমাক কোৱা হৈছিল যে গোটেই দৰমহাটো আমি দিম আপোনালোকে তেওঁক চাকৰিত ৰাখক এই গোটেই কথাখিনি ৰেকৰ্ডত আছে গতিকে ছেপ্টেম্বৰলৈকে মই ভাবো আৰু বহুত কথা পোহৰলৈ আহিব SITৰ ইনভেষ্টিগেশ্যন ৰিপৰ্ট আমি সদনৰ সন্মুখতো ৰাখিম সাংবাদিকসকলৰ সন্মুখতো ৰাখিম যিমান দূৰলৈকে পাৰো আমি তদন্ত কৰিম আৰু যিমান দূৰলৈ আমি নোৱাৰো ভাৰত চৰকাৰৰ কোনোবা এটা সংস্থাক ফাৰ্ডাৰ তদন্তৰ আমি দায়িত্ব হয়তো দিবলগীয়া হ'ব পাৰে এই গোটেই প্ৰক্ৰিয়াটোত তেওঁ কোনোবা ৰাজনৈতিকভাৱে সহায় কৰিছিল নেকি মই সেইটো কোনে তেওঁ নিজেই তেওঁ ৰাজনীতি কৰা মানুহ তেওঁক কোনে সহায় কৰিব এটা পাকিস্তানৰ কোনোবা ৰাজনীতিবিদে সহায় কৰিছিল নাই কৰা সেইটোতো মেটাৰ অফ ইনভেষ্টিগেশ্যন আৰু মই জানো মই নিশ্চিত যে কংগ্ৰেছ দলকো তেওঁ এই গোটেই কথাটো জনোৱা নাই গতিকে ইয়াত মই বাকী কোনো কংগ্ৰেছ লিডাৰক টানিব খোজা নাই জুন জুলাই মাহত তেওঁ